নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু বান্ধৱীসকল, ৰং টিভিত সম্প্ৰচাৰিত হোৱা সকলোৰে জনপ্ৰিয় মৰিচিকা ধাৰাবাহিকত বেদান্তৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন আচলতে কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, এই সকলোবোৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, বেদান্তৰ প্ৰকৃত নাম হৈছে যতীন বৰা। তেওঁৰ জন্ম হৈছিল 1970 চনৰ 25 এপ্ৰিল তাৰিখে নগাঁৱত। যতীন বৰাৰ পিতৃৰ নাম হৈছে গকুল চন্দ্ৰ বৰা আৰু মাতৃৰ নাম হৈছে প্ৰেমলতা বৰা আৰু তেখেতৰ পত্নীৰ নাম হৈছে নৱনীতা বৰা। তেখেতৰ পুত্ৰৰ নাম হৈছে দিচান বৰা আৰু তেখেতৰ কন্যাৰ নাম হৈছে আস্থা বৰা। এইখিনিয়ে আছিল যতীন বৰা পৰিয়ালৰ সদস্য। বৰ্তমান যতীন বৰাৰ পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা হ'ল 4জন। যতীন বৰাৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ নগাঁৱৰ মৰিকলং প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱনৰ আৰম্ভ কৰিছিল আৰু মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ডাউচন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আৰু এইচ পঢ়িছিল নগাঁৱৰ GNDG কমাৰ্চ কলেজত আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে নগাঁও কলেজৰ পৰা। যতীন বৰাৰ হাইট আৰু ৱেইটৰ কথা ক'বলৈ গ'লে তেওঁৰ হাইট হৈছে 5.9 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 87 কেজি এপ্ৰক্স। যতীন বৰাই অভিনয় কৰা প্ৰথম বোলছবিখনৰ নাম হৈছে উত্তৰকাল। 1989 চনত মুক্তি লাভ কৰিছিল এই বোলছবিখন। যতীন বৰাৰ প্ৰফেশ্যন হৈছে এক্টৰ। যতীন বৰাই বহুতো অসমীয়া গানত অভিনয় কৰাৰ উপৰিও বহুতো জনপ্ৰিয় চিনেমাত অভিনয় কৰিছিল। সেইবোৰ হ'ল হিয়া দিয়া নিয়া, বাৰুদ, জানমণি, ৰামধেনু, বৰদান আৰু শেহতীয়াকৈ অভিনয় কৰা চিনেমাখন হ'ল ৰত্নাকৰ। বন্ধু বান্ধৱীসকল, যতীন বৰাই বৰ্তমান ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা মৰিচিকা ধাৰাবাহিকখনত বেদান্তৰ চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে কোনে কোনে বাৰু যতীন বৰাৰ অভিনয় চাই ভাল পায় জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।